हेलो एवरीवन गुड मॉर्निंग आपनालोक সকলোকে মোৰ অন্য এটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বহু দিনৰ মন এটা ব্লগ ষ্টাৰ্ট কৰো বুলি ভাবিলো আজি 10 ডিসেম্বৰ আৰু আজি আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী আৰু আজিৰ দিনটো আমি কেনেদৰে উদযাপন কৰো আপোনালোকক দেখাই থাকিম তেনেকৈ একো উদযাপন কৰা নহয় এনে অলপমান ওলাই যাম বুলি ভাবিছো আৰু যেহেতু এতিয়া পৰীক্ষাও চলি আছে সেইকাৰণে খুবেই সৰুকে আমি সেলিব্রেট করি ভাবি আছিলো কিবা এটা অকণ ডাঙৰকে কৰিম বুলি প্ৰথম বুলি কিন্তু তেনেকৈ একো কৰা নহ'ব অকণ ওলাই যাম আজি আৰু ক'ত যাওঁ আপোনালোকক দেখাই দিম ভিডিঅ'টো চাই থাকিব হে গাইজ এতিয়া ওলাই আছো আৰু আমি এতিয়া মই যাম মিষ্টাৰ যাব আৰু আমাৰ ভণ্টি যাব চাই থাকিব ভিডিঅ'টো আপোনালোকে হেল্ল' গাইজ এতিয়া আমি ওলাই আহিছোঁ মিষ্টাৰ আহিছে আৰু পিছফালে ভণ্টি আছে আৰু আমি এতিয়া ক'ত ক'ত ফুৰিব যাওঁ আপোনালোকক দেখাই থাকিম আৰু যোৱা বছৰ আমাৰ বিয়াৰ দিন আছিলে আৰু আজি সম্পূৰ্ণ এবছৰ আমি এবছৰ আজি কমপ্লিট কৰিলোঁ আমি আৰু চাগে দিনকেইটা ইমান জলদি পাৰ হৈ গ'ল কালি পৰহি হৈ যোৱাৰ দৰে লাগি আছে বিয়াৰ দিনটো আৰু আজি ক'ত যাওঁ আপোনালোকক মই দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আজি আমি অহাৰ তেনেকৈ একো প্লেন কৰা নাছিলোঁ এইটো অৱশ্যে ছাডেন প্লেন ক'ত যাম কি কৰিম আমি ৰাস্তাতে ভাবি আহিছিলোঁ আৰু ভাবিছিলোঁ ঘৰতে সকলোকে ভাত এসাঁজ খুৱাম কিন্তু অকণমান প্ৰব্লেম এটা হ'ল সৰুকৈ সেইকাৰণে খুৱাব নোৱাৰিলোঁ আৰু ভাবিলোঁ আজি এনেই অলপ ওলাই যাওঁ আৰু ৰাস্তাত দীপৰ লগৰ এজনক লগ পালোঁ তেওঁ বাহিৰে অফিচৰ পৰাই আমাৰ লগতে আহিছে আৰু কথাটো এইকাৰণে কৈ দিছোঁ ঘৰৰ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে আমাৰ এনিভাৰ্চাৰী কেলি পাৰ্টি নোখোৱালোঁ সেইটো কথা ভুল বুজি নাথাকে আপোনালোকক এনেও পাৰ্টি খোৱামেই চিন্তা নকৰিব খালি দুদিনমান লেট হ'ল আৰু চাই থাকিব ভিডিঅ'টো আমি ক'ত গৈছোঁ আমি ক'ত আহিছোঁ ৰাস্তাটো চিনি পাইছে চাগে যিসকল আহিছে মই আগতে আহিছিলোঁ মোৰ বিয়াৰ আগত আজি ক'ত যাম কি কৰিম এনেকৈ ভাবি থাকোঁতেই পুনৰবাৰ ইয়ালৈ আহিলোঁ ইয়াৰ পৰিৱেশটো বহুত ভাল লাগে দেখাম ইয়াৰ লোকেশ্যনটো আপোনালোকক এই মানডু ৰিজৰ্টখনৰ পৰিৱেশটো বহুত ভাল লাগে আগতকৈ বনালেও বাৰু অলপ মই 2019ত আহিছিলোঁ মোৰ ফ্ৰেণ্ডছৰ লগত আৰু এতিয়ালৈকে মোৰ 3বাৰেই হ'ল আগতে ভিডিঅ' কৰি মই দেখুওৱা নাছিলোঁ ভাবিলোঁ এতিয়া ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ আৰু এয়া আছে কহৰা পাবগৈ নালাগে
আয়ুৰা ৰিজৰ্টখনৰ যিটো ৰাস্তা তাতে ইমান হৰ্ডিংছ আছে, তাতে লিখা আছে ডাইৰেকশ্যনছখিনি কেনেদৰে আহিব লাগে। ৰাস্তাটো ভাল কৰিলে আৰু এতিয়া এয়া আপোনালোকক দেখাই দিছোঁ। মানুহ এতিয়া তেনেকৈ দেখা নাই। ওপৰৰ ফালে ৰেষ্টুৰেণ্ট আছে, তাত মানুহ থাকে, আৰু এইখিনি হ'ল কটেজ, আৰু এইখিনিত এনেই ফটোশ্বুট কৰিব পাৰি। ভাল লাগে ইয়ালৈ আহি চাবচোন। যিসকল অহা নাই, যিসকল আহিছে তেওঁলোকেতো জানেই ইয়াৰ পৰিৱেশটো আৰু ইয়াত থাকি কিমান ভাল লাগে। দুবাৰ মই নকলেও হ'ব। মানটোত অলপ সময় থাকিলোঁ আৰু বাহিৰতে কিবা কিবি খালোঁ। তাত খোৱা নহ'লে, আৰু তাত মানে পূৰা হল পূৰা ফুল হৈ আছিলে, আৰু তাত পাৰ্টি আৰু মেৰেজ কিবা পাৰ্টি চলি আছিলে। সেইকাৰণে আমি বাহিৰতে খাই দিলোঁ আৰু ঘৰলৈ আহিলোঁ আৰু এতিয়া এনিভাৰ্চাৰী বুলি সৰুকৈ নিয়মটো কৰিলোঁ। কেক এটা কাটিলোঁ, আৰু তাৰপাছত ৰিচা আহিলে, এনেকৈ সৰুকৈ আৰু নিয়ম এটা কৰিলোঁ। আৰু আহিও যথেষ্ট ভাগৰ লাগিছিলে, বিশেষ তেনেকৈ আৰু একো ভিডিঅ' কৰা নহ'লে। সেইখিনি আৰু আজিৰ এনিভাৰ্চাৰী বুলি। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যদি চাই ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই বাই।